হাই গাইজ, গুড মৰ্ণিং। আপোনালোকক পুনৰ মোৰ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু মই এতিয়া যাবলৈ লৈছোঁ গোলাঘাট, মানে ওলাই কৰি লৈছোঁ আৰু যাওঁৱেই। মানে আজি হৈছে দেওবাৰ, মানে ভণ্টিৰ অলপ বজাৰ পাতি কৰিবলৈ আছে। আপোনালোকক যে কৈছিলোঁ আগৰ ভিডিঅ'ত, ভণ্টিয়ে তেজপুৰ ইউনিভাৰ্চিটিত যিহেতু ছিট পাইছে, তালৈ তাই যাব, কাইলৈ যাবগৈ মানে। সেইকাৰণে তাৰে বজাৰ পাতি কেইটামান কৰি আহোঁগৈ। তেন্তে ভাবিলোঁ ভিডিঅ'টো আৰম্ভ কৰোঁ, আপোনালোকক দেখুৱাম বাৰু, চাই থাকিব আপোনালোকে। এতিয়া মানে মই গাড়ীতে এনেকৈ যাম আৰু ভণ্টি আহিব এইফালৰ পৰা, ৰঙাজানতে দুইজনীয়ে লগ হ'ম আৰু তাৰপিছতে গৈ থাকিম। এতিয়া মই ৰঙাজান পালোহি আৰু ভণ্টি আহি আছে সৌজনী। ভণ্টিৰ লগতে গৈ লওঁ, আপোনালোকক একেবাৰে গোলাঘাটত গৈ লগ পাম। আৰু এয়া দেখিছেনে, আজি ছট পূজাৰ পূৰা আয়োজন চলি আছে ইয়াত। এতিয়া বিশাল আহি গ'লোঁ। হা কি ক'লো গ'ল বেল যা। বজাৰ কৰা হৈছেগৈ আৰু বিল দিবলৈ গৈছে। সেয়া কিবা এটা খাই ল'বলৈ লৈছোঁ। কি হ'ল, ভাগৰত ক'ব নহয় আছে এইফালে একেবাৰে খালেই। এতিয়া বজাৰ কৰি ঘৰলৈ আহি আছোঁ আৰু দেখিছেনে, ধনশিৰি নদীৰ পাৰত কিমান মানুহ ভিৰ হৈছে। যিহেতু আজি ছট পূজা আছে, পূৰা ভিৰ হৈ গৈছে। এতিয়া ঘৰলৈ গৈ লওঁ, আপোনালোকক ঘৰত গৈ লগ পাম। হাই গাইজ, পাই গ'লোহি। বজাৰ কৰি আহি একদম পূৰা ভাগৰ লাগিলে, পূৰা ঘূৰিলোঁ টাউনত আজি। আৰু ভণ্টিয়ে কি কি আনিছে বাৰু আপোনাক দেখুৱাম আপোনালোকক। আৰু এইটো এটা আনিছে তাই, চাওঁ অকণ পিছলৈ যাচোন, মই ভালকৈ দেখুৱাইছোঁ আপোনালোকক, ৰ'ব। কাইলৈ সিহঁতি যাব, মা আৰু তাই যাব। মানে যিহেতু ৰুমো বিচৰা হোৱা নাই, মানে ভাড়া ৰুম পোৱাই নাই, মা আৰু তাই যাব কাইলৈ। ৰুমো বিচাৰিব, আৰু তাতে বা এগৰাকী আছে কৈছোঁ যে, সেই বা ল'ৰাটোৰ লগত গৈ ৰুম বিচাৰিবগৈ। আৰু 1 তাৰিখ যিহেতু পৰহিলে হয়, মঙলবাৰ, তাই ক্লাছো কৰিব লাগিব। এই বা ঘৰৰ পৰাই ক্লাছ কৰিবগৈ যদি ৰুম বিচাৰি নাপায়। আৰু মাও যাব, মায়ে একেবাৰে ৰুম বিচাৰি পালেহে ঘৰলৈ আহিব। ঘৰত পাপা থাকিব আৰু মই আহিম থাকিবৰ কাৰণে। আৰু এতিয়া তেন্তে কি কিনো আনিছিলোঁ, বজাৰ সৰু সৰু বজাৰ কেইটামান কৰিছোঁ বাৰু, মানে ৰুমৰ বজাৰ ইমান বেছিকৈ কৰা হোৱা নাই, বাকীখিনি মানে ৰুম পালেহে কৰা হ'ব। এতিয়া তাই লাগতিয়াল কেইটামান সৰু সুৰা বস্তু আনিবলৈ গৈছিলোঁ, তেন্তে এইবিলাক চাই লওঁগৈ। এইটো ভণ্টিয়ে আনিছে এটা চুৱেটাৰ টাইপৰ, মানে আৰু ব্লেজাৰ হ'ব, লং। এইটো ভণ্টিয়ে মানে আৰু অহা যোৱা কৰিবলৈ যিহেতু লাগিব, এইটোকে আনিলোঁ। আৰু এটা আনিছোঁ, এইটো কুৰ্তি, মানে গৰম কুৰ্তি হয়। তাই মানে লাগিব যে এতিয়া, আৰু ঠাণ্ডাটো সোমালে যিহেতু। কেনেকুৱা লাগিছে জনাবচোন। এইটো কুৰ্তি হয়, মানে উলেন কুৰ্তি হয়। আৰু এইটো এটা লেগিংছ আনিছে তাই, ব্লেক কালাৰ। আৰু এনেকুৱা এটা টপ আনিছে, মানে পেণ্টৰ লগত পিন্ধিবৰ কাৰণে। এইটো টপ এটা আনিছে, অলপ মানে ফ্ৰক টাইপৰ আৰু এইটো। আৰু এইটো এটা পেণ্ট আনিছে, এইটো
এখন বিচনা কাপোৰ এখন বেড কভাৰ কি বুলি কয় গাৰু কভাৰ এইটো এখন এখন সৰু এনেই আৰু গৰম কাপোৰ এখন আনিছোঁ মানে ডাঙৰ ব্লেংকেট লেপতলি সেইবোৰ ল'বলৈ আছেই মানে সেইবোৰ যেতিয়া ৰুম ল'ব তেতিয়া লোৱা হ'ব আৰু এখন ব্লেংকেট আনিছোঁ সৰু মানে গৰম কাপোৰ এয়া দুযোৰ মোজা হয় বাই ওৱান গেট ওৱান ফ্ৰী হয় বিশালৰ পৰা আনিছোঁ আৰু এইটো এটা ইনাৰ এটা বেগ এইটো আৰু এটা এইটো হয় এইবিলাক মানে আৰু এনে ল'বলৈ ভাল আৰু অহা যোৱা কৰিবলৈও মানে ভাল এইটো এটা আৰু এয়া দুখন বহী দুখন আনিছোঁ এয়া সৰু এখন আইনা কলগেট অলিভ অইল এয়া এইবোৰ চেম্পু আৰু এতিয়া এনেকৈ মাটিতে বহি লৈ আমি পুৰা কাপোৰ পেকিঙত লাগিছোঁ এয়া বাইদেউ যাবগৈ পুৰা পেক কৰিব লৈছে যা যাবিয়ে তাৰমানে আৰু কাপোৰ একদম মেলি লৈছে এনেকৈ এয়া কাপোৰ জাপি থৈছে ইফালে এইবোৰ ৰ'বা এয়া দেখো ধৰ দেখো পূৰা মাটিতে বহি লৈছে আৰু এতিয়া আমি এইবোৰ কাপোৰ মানে পেক কৰি লওঁ তাৰপিছতে ৰেডি কৰি থৈ যাওঁ তাৰপৰা ময়ো ঘৰলৈ যামগৈ কাইলৈ যাবি কাৰণে কিবা এটা আমি এতিয়া যাওঁগৈ আৰু এই কাইলৈ যাব মা এইফালে কাইলৈ তই যে তেজপুৰলৈ যাবি ছোৱালীয়ে যে তোৰ হ'ব ইউনিভাৰ্চিটিত যে পঢ়িবলৈ যাব কেনেকুৱা লাগিছে তোৰ ক'ব নোৱাৰোঁ কিমান ভাল লাগিছে আৰু ভাষাই বুজাব নোৱাৰোঁ হ'ব দিয়া ভাল লাগিছে হাই গাইজ গুড ইভিনিং আজি হৈছে নেক্সট ডে মানে আজি ভণ্টিহঁত গ'ল তেজপুৰ ৰুম বিচাৰিবৰ কাৰণে যাব কৈছিলোঁ যে আৰু ৰুম বিচাৰি পালেও বাৰু এতিয়া মই সন্ধিয়াৰ পৰাহে ভিডিঅ'টো আৰম্ভ কৰিছোঁ মা আৰু ভণ্টি গ'ল আৰু মই আহিলোঁ ঘৰলৈ মানে পাপা যিহেতু অকলে আছে ঘৰত ৰাখিবৰ কাৰণে আহিলোঁ আমি দুয়োজন আহিছোঁ বাৰু আৰু এতিয়া চাহ বনাই আছোঁ মানে পাপাই চাহ খাওঁ কৈছে ৰুটি বনাইছোঁ চাহ দি লওঁ তাৰপৰা ভাত শাক বনাম আৰু আপোনালোককো জনাই দিছোঁ মানে ভণ্টিয়ে ৰুম বিচাৰি পালে তাত তাই এতিয়া বৰ্তমান বাৰু অকলেহে থাকিব ৰুমত লগৰ ছোৱালী পোৱা নাই আৰু চব মায়ে ঠিক ঠাক কৰি আহিছে তাত ধুনীয়াকৈ পাতি কৰি মালিকৰ লগত আৰু জনাই দিছোঁ আপোনালোককো আৰু মানে এমাহ দুমাহ মানে কি ৰুমত থাকিব তাৰপিছতে হোষ্টেল এপ্লাই কৰিলে পাব বুলি কৈছে মানে হোষ্টেলত এপ্লাই কৰি চাব আৰু যেনে তেনে হোষ্টেলটো পালে মানে বেছি ভাল হ'ব আৰু মানে আমি তেতিয়া নিশ্চিন্তকৈ থাকিব পাৰিম নহয় জানো জনাই দিছোঁ আপোনালোকক এতিয়া আমি চাহ খাই লওঁ এয়া ৰুটি বনালোঁ গুৰৰ লগত খাম পাপাক দিলোঁ এতিয়া আমি খাই লওঁ কৰিবলৈ আহিছানে মোবাইল টিপিবলৈ আহিছা চাহ খাই ল বিচনাত যে আনি দিছোঁহি আকৌ চাহ চুৰ ৰখিব লাগিব আজি এয়া চিকেন বনাবলৈ লৈছোঁ চিকেন অলপ আমি লৈ আহিছিলোঁ হ'লে যিহেতু আজি তিনিজনেই মানুহ অলপ লৈ আহিছোঁ আৰু এয়া মই বিলাহী কাটি লৈছোঁ ৰঙালাওৱে আলুৱে অলপ দি লৈছোঁ মানে কাটি লৈছোঁ আৰু এইফালে পিঁয়াজ ৰচুন লৈ লৈছোঁ এতিয়া মই বনাই লওঁ যিহেতু আজি আমি তিনিজনহে হয় সেইকাৰণে অলপ বনাম আৰু